নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে চাগে। আজি মই ধৰ্মস্থান এটালৈ যাব ওলাইছোঁ, জেগা এটালৈ যাব ওলাইছোঁ। আপোনালোকৰ জেগাটোৰ নামো কম, দেখামো তাৰ কিছু দৃশ্য, আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। এয়া দেখিছেনে, মই মৰাণ সম্প্ৰদায়ৰ ড্ৰেছ পিন্ধি পেলাই ওলাইছোঁ। তাত দেখাম, আৰু সেন্দুৰ আৰু ফুট লোৱা নাই। তাত মানে সেন্দুৰ আৰু ফুট লৈ যাবলৈ মানা আছে, ৰঙা কাপোৰ পিন্ধিবলৈ নিদিয়ে, আৰু কিবা কিবি দেখামগৈ। তাত চাই যাব ভিডিঅ'টি শেষলৈকে। যাবলৈ ৰেডি হৈ গ'লোঁ, আমাৰ অটো আহি গ'ল। অটোখন এইখন, আমি যাবলৈ ওলাই গ'লোঁ চবেই। গৈ আছোঁ, তাত গৈ দেখামগৈ আৰু কি কি হয়। আমি গৈ আছোঁ এতিয়া, বাগদান ৰাস্তাত গৈ আছোঁ, মন্দিৰ পালেগৈ দেখামগৈ। আৰু মোৰ লগৰীয়া কিজনী মোৰ বেহেনাটো মোৰ লগত থাকিবই এনি টাইম। অটোত গৈ আছোঁ, সেইকাৰণে চাউণ্ডটো বেছি ডাঙৰকৈ ভৰকৈ ওলাইছে। বাগদান ৰাস্তা গৈ আছোঁ। এয়া আমি সোমাই গৈ আছোঁ নামঘৰ মন্দিৰৰ ভিতৰত। এইটো দিচাম দেৱ সত্ৰ। এইফালে অলপ গৈ পায়গৈ। এয়া আমি পাই গ'লোহি দোকানত। আমাৰ বৌহঁতে তামোল পাণ লৈছে, আৰু এইজনী মোৰ বেহেনা ওলাই ৰেডি। দোকানত তামোল পাণ চাকি এইবিলাক লৈ আছে। তাৰপৰা যাম আৰু দেখামগৈ তাৰ পৰিৱেশবিলাকো কেনেকুৱা। এয়া পাই গ'লোহি দেই মেইন জেগা। দোকানবিলাকত মানুহবিলাকে বস্তু লৈছে। দেখিছেনে কিমান ভিৰ হয়। এয়া খোৱা পৰ্ব চলি আছে দেই, ৰাইচ খাইছোঁ। নিদামণি পকৰি এটা মোলৈ খাবি দেই। তহঁতি সঁচাই বহুত আক্ৰমণ কৰি আছে, মই এইবোৰ কৰোঁতে মোৰ থাকি গৈছে কিন্তু। অঁ, আমাৰ ধুন্দুনে ৰুটি চাহ খাইছে, দেখা দিয়া চাহ মই বনাই অনা দি এইটো নোধা হাঁহি দিয়া এইটা এই কিনে লাজ এয়া আমি চানা খাইছোঁ। আগৰ পৰ্বখিনি দেখাবই থাকি গ'ল। চাহ, ৰুটি, খুৰমা। মোৰ চামুচটো এজনী আমাৰ ডুমডুমা ৰুমি বাইদেউ, তেওঁ চব ফেচিলিটি দিছে আজি আমাক। চাটনি দেখিছে, চাহ দে অলপ বাতিটোতে দে। এয়াই হৈছে জিৰণি চোৱা ঘৰ। সকলো ৰাইজে ইয়াতে জিৰণি লয়। এই ভিডিঅ'টিৰ জৰিয়তে কৈছোঁ সকলো ৰাইজলৈ, এই দহোটীয়াৰ যিখন দিচাম দেৱ সত্ৰ, তেওঁলোকৰ ইয়াত এখনি চাকি জ্বলাবলৈ পালে মনটোৱে ভাল লাগে। মই আজি 2 বছৰ আগৰ পৰা আহি আছোঁ, খুবেই প্ৰমাণ পোৱা জেগা। লগত অহা সখী হ'ব। এতিয়া আৰু ল'লোঁ মাটি কঁঠাল। কেইটা ল'লোঁ? 2টা 40 টকাকৈ। আমাৰ সেয়াত 50 টকা আৰু 60 টকা, ইয়াত 40 টকাকৈ পালোঁ। 2টা মাটি কঁঠাল লৈ ল'লোঁ। এইবিলাক দেখিছেনে গাড়ী কেনেকুৱা জাম হৈ আছে। আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ। আৰু বাকীবোৰ চাকি দিয়াবোৰ দেখাব নোৱাৰিলোঁ, তাত মানে কি হ'ল, ভিডিঅ' মোবাইল এলাও নাই, সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজিলৈ আহোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেহেৰাকেইটা দেখাই দে আকৌ। আধা মৰা এজনী যি আহিব ন ঘৰত ভাত খাই দিলে